নমস্কাৰ। অহা 1 ফেব্ৰুৱাৰী দৰং জিলাত উপস্থিত হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু এই 1 ফেব্ৰুৱাৰীত প্ৰায় 1000 নৃত্যশিল্পীৰ দ্বাৰা গোৱাল নৃত্য পৰিৱেশন কৰিব আৰু উক্ত দিনত চিলাই ভ্ৰমণ লগতে ৰজাকৃষ্ণ নাৰায়ণৰ মুক্তি উন্মোচন হ'ব আৰু ইতিমধ্যে দৰং জিলাৰ প্ৰান্তে প্ৰান্তে গোৱাল নৃত্য পৰিৱেশন চলি আছে। এয়া বৰ্তমান মই উপস্থিত আছোঁ নাহৰবাৰী ত্ৰিবেদী মঞ্চৰ প্ৰাংগণত আৰু এই নাহৰবাৰী ত্ৰিবেদী মঞ্চৰ প্ৰাংগণত নাহৰবাৰী জলজলি বিভিন্ন গাঁওকেইখন মানে একেলগে এই গোৱাল নৃত্য পৰিৱেশন চলি আছে। মই পোনপটীয়াকৈ দেখাব আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ৰজাকৃষ্ণ নাৰায়ণৰ ঠিক কাষতে প্ৰায় 30-35 হাজাৰ সমাৱেশেৰে এক বিশাল সভা আয়োজন কৰিছে। উক্ত সভাত আপোনালোক সহায় সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। Thank you.